খ্ৰীষ্টান ৰাস্তা ক'ত এইফালে মহামায়ে চামুণ্ডে মুন্ডমালি আয়ুরাজ্ঞ বিজয়ং দেহি দেহি দেবী নমস্তে দুর্গে দুর্গে দুর্গতি নাশিনী সর্বসুখ প্রদায়িনী ভগবতী নারায়ণী দুর্গাং দেবী নমস্তে মা দুর্গে মম বিজয়ং দেহি বিজয়ং দেহি বিজয়ং দেহি সর্বদোষম অপরাধম ক্ষমস্ব মা পিতা সেৱা কৰক। আপোনাৰ মনত কি আছে না আছে সেইটো আপোনাৰ নিশ্চিত আছে এইটো মাক জনাওক। আজি মহানৱমী কোকৰাঝাৰ টাউনত মই 4টা পূজা মণ্ডপত মই ঘূৰিছোঁ আৰু মোৰ এটাই কথা প্ৰাৰ্থনা কৰিছোঁ মই মা দুৰ্গা দেৱীৰ ওচৰত যে BTC অঞ্চলৰ লগতে গোটেই অসমত যাতে সদায় শান্তিটো বজাই থাকে। বিভিন্ন জাতি জনগোষ্ঠী আছে BTC তথা গোটেই অসমত, যাতে এই চৰকাৰে শান্তিপূৰ্ণভাৱে সকলো জাতি জনগোষ্ঠীৰ কাৰণে ভালকৈ কাম কৰি যাব পাৰে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত বা মা দুৰ্গা দেৱীৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ BTC অঞ্চলত বহুত জাতি জনগোষ্ঠী আছে, সকলোৰে মংগল হওক সেইটোৱে মই কামনা কৰিছোঁ। আৰু আমাৰ গোসাইগাঁৱত বাই ইলেকশ্যন আহি আছে অহা 30 অক্টোবৰত। ইয়াত যাতে BPF দলে জিকিব পাৰে বিপুল ভোটত, তাৰ কাৰণে মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নাই, এইটো গোসাইগাঁৱত আমাৰ জিকাটো 100%। আৰু মই আজি 4টা জেগাত যিখিনি ঘূৰিছোঁ পূজা মণ্ডপত মা দুৰ্গা দেৱীৰ ওচৰত সেইটোকে মই আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ BPF দলে যাতে জিকিব পাৰে।